নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নটাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ মহিলাক ৩৫,০০০কৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি। পুনৰ ২ লাখ চাকৰি, বিনামূলীয়াকৈ ৰন্ধন গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি। জুবিন গাৰ্গৰ নামতে ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক ধৰন্ধৰ আখ্যা। ২৭টা বৃহৎ অভিযোগ মনোজ কুমাৰ বৰঠাকুৰৰ। ৱাইচিৰ মিয়া জিন্দাবাদ শ্লোগানৰ আঁৰত অসমত চলিছে ভয়ংকৰ পৰিকল্পনা। আহোমৰ বীৰত্ব আৰু ইতিহাসৰ কথা ৱাইচিয়ে জানি লওক, স্পষ্ট বাৰ্তা দি কঠোৰ টাইপা। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৯টা বৃহৎ প্ৰতিশ্ৰুতি। আমি ১ লাখ চাকৰি দিম বুলি কৈছিলো, কিন্তু ১,৬৫,০০০ চাকৰি দিলো। প্ৰতিশ্ৰুতি দিছো এইবাৰ চৰকাৰ হলে আৰু ২ লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আৰক্ষী বিভাগত ওলাব ২৫,০০০ চাকৰি। ৭৫,০০০ ল'ৰা ছোৱালীয়ে স্কুল কলেজত শিক্ষক শিক্ষাৰ্থীৰ চাকৰি পাব। বাকী ১ লাখ অন্যান্য বিভাগত চাকৰি দিয়া হব। ২,০০০ কমাণ্ডাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এইবাৰ মহিলাসকলক ২৫,০০০কৈ টকা দিয়া হব। যিসকলে ১০,০০০কৈ টকা পোৱা নাই তেওঁলোকে মুঠ ৩৫,০০০ টকা পাব। পূজা আৰু বিহুৰ বাবে বিনামূলীয়াকৈ দিয়া হব ২টা ৰন্ধন গেছৰ চিলিণ্ডাৰ। তাৰপিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আহোম জনগোষ্ঠীক লৈ আছাদুদ্দিন ৱাইচিয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। তাই আহোম যুৱ পৰিষদ অসমৰ ৱাইচিৰ মিয়া জিন্দাবাদ শ্লোগানৰ আঁৰত অসমত চলিছে ভয়ংকৰ ষড়যন্ত্ৰ। ৱাইচিয়ে অসমলৈ অহাৰ আগতে আহোমৰ বীৰত্বৰ ইতিহাস পঢ়ি লোৱা উচিত। ৱাইচিক অসমলৈ যিসকলে আনিছে সেইসকলেও আহোমৰ ইতিহাস আৰু বীৰত্ব কথা জনাই দিয়ক। অসমৰ মাটিত মিয়া প্ৰেম নচলিব, ৱাইচিক সাৱধান বাণী খিলঞ্জীয়াৰ। অসমৰ ভূমিপুত্ৰ আহোমৰ অৱদান আৰু ইতিহাসৰ বিষয়ে ৱাইচিয়ে নাজানে। ৱাইচিৰ পূৰ্বজ মোগলক ১৭ বাৰকৈ অসমৰ পৰা আহোমে খেদি পঠিয়াইছিল। গতিকে ৱাইচিক অনাসকলে সেই কথা তেওঁক বুজাই দিয়ক। অসম গঢ়াত আহোমৰ যি ভূমিকা সেই কথা ৱাইচিৰ দৰে লোকে জনা দৰকাৰ। যিসকলে ৱাইচিক অসমলৈ আনিছে তেওঁলোকে আহোমৰ ইতিহাস শিকি লওক। মিয়া প্ৰেম দেখুৱাবলৈ আহি অসমৰ ইতিহাস অপমান কৰাটো সহ্য কৰা নহব। আগন্তুক দিনত ৱাইচিক অসমলৈ আনিবলৈ সাহস কৰা সকলক কঠোৰ হুঁচৰি। তাৰপিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বুদ্ধিজীৱী আৰু দল সংগঠনক ধৰন্ধৰ আখ্যা। জীয়াই থকা সময়ত জুবিনক তুচ্ছ তাচ্ছিল্য কৰা বুদ্ধিজীৱীয়ে এতিয়া জুবিনৰ ফটোত চাকি বতি জ্বলাই ফুল দিয়ে। নিৰ্বাচন আহিলেই সক্ৰিয় হয় এটা বিশেষ সুবিধাবাদী শ্ৰেণী। জুবিন গাৰ্গৰ নামত চলিছে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ খেল। প্ৰয়াত শিল্পীগৰাকীৰ আৱেগক ঢাল হিচাপে ব্যৱহাৰ কৰিছে একাংশই। যিসকলে জুবিনক এই সময়ত সমালোচনা কৰিছিল তেওঁলোকে এতিয়া ঘৰিয়াল চকু পানী টুকিছে। ৰাজনৈতিক মঞ্চত জুবিনৰ ফটো লগাই চাকি জ্বলোৱাৰ অন্তৰালত ক্ষমতালোভী চক্ৰ। বুদ্ধিজীৱী মুখা পিন্ধি সমাজৰ বিভ্ৰান্ত বিয়পোৱা সকলৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ। নিৰ্বাচনী বৈতৰণি পাৰ হবলৈ শিল্পীৰ আৱেগক কৰা হৈছে মূলধন। নিজৰ ৰাজনৈতিক দলক জিকাবলৈ জুবিন গাৰ্গৰ নামত চলিছে অপপ্ৰচাৰ। জুবিনৰ সংগ্ৰামক পাহৰি কেৱল শ্লোগান দি সমাজখনক বিপথে চলাইছে একাংশই। পুঁজিবাদী সমাজৰ সুৰক্ষাৰ বাবে তথাকথিত ধনম্বৰ সকলৰ নতুন কৌশল। সাধাৰণ জনতাৰ আৱেগক লৈ হেতালি খেলা বন্ধ কৰাৰ আহ্বান। জুবিনৰ নামত কিতাপ লিখি টকা গটা বোজাবৰুৱা মানসিকতা তীব্ৰ ধিক্কাৰ। নতুন প্ৰজন্মক পতন নিবলৈ
বুদ্ধিজীবীর নামত চলিছে রাজনৈতিক ষড়যন্ত্র, সঠিক সময়ত উচিত পদক্ষেপ লৈ এনে স্বাৰ্থপৰ শক্তিক প্ৰতিহত কৰাৰ হুংকাৰ। এইদৰে কেইবাটাও বিস্ফোৰক অভিযোগ নিজৰ পৰিষদযোগে উত্থাপন কৰিছে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে। বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।